প্ৰিয় বন্ধুসকল, এই ফুলপাহ সকলোৰে প্ৰিয় নহয়নে? শৰতৰ আগমনত আমাৰ সকলোৰে প্ৰিয় এই ধুনীয়া শেৱালি ফুলৰ সৈতে আপোনালোক সকলোকে চৰাইজ এগ্ৰিয়ানলৈ স্বাগতম। তো বন্ধুসকল, আজিলৈকে আমি যিসকলে এই ফুলবিধৰ কেৱল চেহেৰাটোকে চিনি পাই আছিলোঁ, সেইসকলৰ বাবে এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো আজি আমি জানিম এই ফুলবিধৰ চেহেৰাৰ লগতে কিছুমান ভিতৰুৱা বহুত ইণ্টাৰেষ্টিং কথা। এই ফুলবিধ যদি আমি দিনতে গছত বিচাৰিবলৈ যাওঁ, আমি কেতিয়াও নাপাওঁ, কাৰণ এই শেৱালি ফুল ৰাতিহে ফুলে। গতিকে সেইবাবে মই বহুত ৰাতিপুৱাকৈ গ'লোঁ যে চাওক ময়ো দেখা পাওঁ নেকি বা আপোনালোকক দেখুৱাবলৈ পাৰোঁ নেকি। এয়া চাইছে, গছত লাগি থকা দুই এটা ফুল পালোঁ, কিন্তু ধৰাৰ পিছতে লগে লগে সৰি পৰি যায়। এই শেৱালি ফুল দেখাত যিমান ধুনীয়া, তাতকৈ বেছি ই ঔষধি গুণসম্পন্ন। আয়ুৰ্বেদিক চিকিৎসাত এই শেৱালি ফুল আৰু পাতৰ বহুত উপকাৰিতা আছে, যেনে জ্বৰ, কাহ, গাঁঠিৰ বিষ, চৰ্দি, টনচিলাইটিছ, ফেৰিনজাইটিছ, ব্ৰনখাইটিছ, হাঁফানি বা এজমা আদি ৰোগত বহুত উপকাৰিতা পোৱা যায়। আৰু এনে বেমাৰৰ পৰা সুফল পাবলৈ বহু ৰিকমেণ্ডেশ্যন দিয়া দেখিবলৈ পোৱা যায়, যেনে আধা চামুচ ফুলৰ ৰস, আদাৰ ৰস এচামুচ, তুলসীৰ ৰস এচামুচ আৰু এচামুচ মৌ লৈ গোটেইখিনি মিক্স কৰি দুভাগ কৰি দিনে দুবাৰ খালে এইসমূহ ৰোগৰ পৰা বহুখিনি সকাহ পোৱা যায়। আৰু এই গছৰ কোমলীয়া 4-5টা পাত লৈ হাৰ্বেল টিও বনাই খাব পাৰি। লগতে এই ফুল আৰু পাতৰ বিভিন্ন ৰেচিপিও বনাই খাব পাৰি, যেনেকুৱা পাতৰ বৰ, ফুলৰ আঞ্জা। এইবিলাক ডায়েবেটিক আৰু হাই ব্লাড প্ৰেছাৰ থকা মানুহৰ বাবে বহুত উপকাৰী হয়। গতিকে আজিলৈ এইখিনিয়ে থাকিল। কেনে লাগিছে ভিডিঅ'টো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।